প্ৰদেশ কংগ্ৰেছৰ সভাপতি তেখেত কাৰ্বি আংলঙলৈ আহিছিলে 4 আৰু 5 তাৰিখে। কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তত তেওঁ গৈছে। তেখেতৰ ভ্ৰমণ কালত আপোনালোকে প্ৰতিবাদ কৰিছিলে, কিয় কৰিছে প্ৰতিবাদ? প্ৰথমতে আমি ভাবিছিলো যে লাইক ইটস এ ডেমক্ৰেসি কান্ট্ৰি, যে ইয়াত মানে ৰুলিঙো থাকিব, অপজিশনো থাকিব। মানে এটা অপজিশন নেতা হিচাপে গৌৰৱ গগৈ ডাঙৰীয়া সাংসদ এতিয়া আৰু লগত এতিয়া আসাম প্ৰদেশৰ প্ৰেসিডেন্ট আহিছিলে, কাৰ্বি আংলং ভ্ৰমণ কৰিছিলো। মানে আমি বিচাৰিছিলো যে লাইক তেখেতে মানে এটা বুদ্ধিজীৱী বুলিয়ে ভাবি লৈছিলো, ইণ্টেলেকচুৱেল। ইয়াতো মানে কিন্তু আমি এনেকৈ এক্সপেক্ট কৰা নাছিলো যে লাইক কাৰ্বি আংলং আহি মানে অশান্তি সৃষ্টি কৰিবলৈ আহি আহিছে। আমি এইটো অনুভৱ কৰিছো আৰু দেখা পাইছো। তেখেতে আহি মানে খালি ইয়াত কি লোকৰ ঘৰটোহে আহি দেখাবলৈ পাইছে, ইয়াত কিমান আছে কাৰ্বি আংলঙত। আজি যদি সি স্বাস্থ্য বিভাগৰ কথা যদি কয়, কাৰ্বি আংলং স্বাস্থ্য ক্ষেত্ৰত মানে আমাৰ এতিয়া অলপ আহিছে। লাগিলে আকৌ মেডিকেল কলেজখন যাব লাগিছিলে বা অন্য আৰু বেলেগ ঠাইত যাই কিনি অলপ মানে চাব লাগিছিলে আৰু যোগদান কি কৰিব পাৰে সেইটো আমি বিচাৰিছো। তাৰপিছত আমাৰ ইষ্ট কাৰ্বি আংলং হওক, পশ্চিম কাৰ্বি আংলং হওক, মানে এডুকেশ্যন ক্ষেত্ৰতো আমি মানে বঞ্চিত হৈ আছে আৰু পিছ পৰি আছে। তথাপি এতিয়া অলপ উঠিছে, তাৰপাছত আকৌ মানে উঠাবলৈ সি মানে চেষ্টা কৰিব লাগিছিলে, কিন্তু তাৰ ইণ্টেনশ্যন সেইটো নাই। শিক্ষা ক্ষেত্ৰতো নাই আৰু স্বাস্থ্য ক্ষেত্ৰতো নাই। মানে আমি এক্সপেক্ট কৰিছো লাইক এতিয়া আমি কি এক্সপেক্ট কৰিব পাৰিম? আহি ক'ৰবাত আহি কিনে RTI কিবা কৰিবলৈ অহা নিচিনা লোকৰ ঘৰটো মানে এইটো মানে খালি কাৰ্বি আংলঙত আমি ট্ৰাইবেল হিচাপে আমি অনুভৱ কৰিছো যে লাইক মানে আমি কি ঘৰ বনোৱা কিবা পাপ নেকি, বনাব নোৱাৰি নেকি? আৰু সি যদি ঘৰৰ কথাই যদি ইমানেই ক'ব বুলি ক'লেতো সি নিজৰ পাৰ্টিৰ মানুহটো চাব লাগিছিলে, নিজৰ পাৰ্টিৰ লিডাৰ ৰকিবুল হুছেইন ডাঙৰীয়া তথা প্ৰদ্যুৎ বৰদলৈৰ ঘৰটো চাব লাগিছিলে। সি বায়েছ হ'ব নালাগে। যদি এটা সাংসদ হিচাপে, অপজিশ্যন লিডাৰ হিচাপে সি ফাল্টু কাম কৰিছে, সেইকাৰণে আমি তেখেতে অহাটো আমি মানে নিন্দা জনাইছো আৰু ধিকাৰ জনাইছো। সি কাৰ্বি আংলঙত মানে অশান্তি সৃষ্টি কৰিবলৈ আহিছে, ভাল উদ্দেশ্য লৈ অহা নাই ইয়াতে। সেইকাৰণে মানে ৰাইজে ওলাইছে, প্ৰতিবাদ কৰিছে, সেইটোৱে আৰু তাক। আৰু মই নিজেও আজি মানে ভুক্তভোগা এটা ইউথ, ইমাৰ্জিং ইউথ। আজি আমি ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা, তাৰপাছত কুকি ছাত্ৰ সন্থা আৰু আদি কৰি ইয়াত জাতি জনগোষ্ঠীৰ এই ইউথ বিলাকে ওলাই আহিছে আৰু জইণ্ট প্ৰেছ মিট কৰিছো। আৰু আমি এই তেনেকুৱা নেতা আমাক নালাগে, আৰু তেনেকুৱা নেতা মানে আমি কাৰ্বি আংলঙৰ পৰা বহিষ্কাৰ কৰি দিব লাগে। এই মানে সি অকল একবাৰ বুলিয়ে নহয়, নেক্সট টাইম যদি তেনেকুৱা চিন্তা মনোঠাইত যদি লৈ আহে, এই কাৰ্বি আংলঙৰ পৰা আমি মানে এতিয়াতো খালি আমি ইউথ বিলাক ওলাইছো বুলি নহয়, গোটেই কাৰ্বি আংলঙৰ ৰাইজে ওলাই আহিব। তেনেকুৱা আহিব নালাগে, সেইটো মই তেখেতক ঢুকুৱাই দিছো আপোনালোকৰ এই প্ৰেছ মাইক যোগেদি।